নমস্কাৰ বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি মই লগাব গৈ আছোঁ আদিবাসী তেল। আপোনালোকেও ইচ্ছা কৰে যদি লগাব পাৰে। মই লগাই খুবেই উপকৃত হৈছোঁ। কিন্তু আগতে মই বাজাজ আলমণ্ড হেয়াৰ অইল ইউজ কৰিছিলোঁ, কিন্তু মই এসপ্তাহৰ পৰা এইটো ইউজ কৰিলোঁ। চাব দেই, এই বস্তুটো নকল বস্তুও আহে। মই ফ্লিপকাৰ্টৰ পৰা প্ৰথমে যিটো অৰ্ডাৰ কৰিছিলোঁ সেইটো কিন্তু একদম মানে ৰিয়েল নাছিল। পিছত মই ইয়াৰ ৱেবছাইটত গৈ এইটো অৰ্ডাৰ কৰিলোঁ। এয়া মোৰ ভণ্টিয়ে লগাই দিছে। আজি একেবাৰে তাইক পূৰা কাম দিছোঁ দেই। এই গৰমত তেল লগাব নোৱাৰি আকৌ, তথাপিও মোৰ চুলি কোচাৰ যত্ন ল'বই লাগিব। আপোনালোকেও ল'বচোন আপোনালোকৰ চুলি কোচাৰ যত্ন। চাওক, তাই কিমান ধুনীয়াকৈ মোক চুলিত তেল লগাই দিছে। পিছে মই নিজেই লগাওঁ। আজি তাই ঘৰলৈ আহিল, সেইকাৰণে ভাবিলোঁ তাইকে অকণমান লগাবলৈ দি দিওঁ। তাই বৰ ধুনীয়াকৈ আজি লগাই দিলে কিন্তু দেই। অকণমান পিছত মই কিন্তু এঘণ্টামান পিছতহে মূৰটো ধুম। আপোনালোকে ইচ্ছা অনুযায়ী ল'ব পাৰে। এয়া চাওক, মই মূৰ ধোৱাৰ পিছত অকণমান শুকোৱাৰ পিছত মই চিৰাম লগালোঁ। আপোনালোকে লগে লগেও লগাব পাৰে, কিন্তু মই লগে লগে চিৰাম নলগাওঁ। মই অলপ শুকোৱাৰ পিছতহে লগাওঁ। আৰু চুলিৰ বিষয়ে কেনেদৰে যত্ন ল'ব কমেণ্ট কৰি দিবলৈ নাপাহৰিব।